আমাৰ ঘৰৰ মানুহ মৰিলে ইনকে নাকান্দো তাকো বুঢ়া ছাগলী এটা মচি ইনকে এটা বাবা লাগে আজি ধুনীয়াকৈ ভাইটিহাত আহিছে আমাৰ শ্বুটিঙৰ জাগাত লাগি আৰু ধুনীয়াকৈ দেখাব আমাৰ শ্বুটিং ক'ত কিনকে হৈ থাকে আৰু মোৰ মাইক্ৰফোনটো তাত আছে মোৰ তাত নাই আকৌ হ'ব না আহিব বুন্দিয়াবাৰ ঘৰ হয় ভিডিঅ' চেনেল এটা হয়তো খুলিব পাৰোঁ হয়তো নুখুলিব পাৰোঁ মানে অলপ হেৰি মোজাত আছোঁ মানে বহুতে খুলিছেতো হিন্দী চেনেল সেইকাৰণে হয়তো আমিও খুলিব পাৰোঁ সেয়াই আৰু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি মই আছোঁ আপোনালোকৰ সকলোৰে পৰিচিত খিতেইকাৰ শ্বুটিং লোকেশ্যনত আছোঁ আপোনালোকে মই অলপ পিছতে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় ঠাইখিনি চাই হয়তো গমেই পাইছে আৰু ইয়াতে খিতেইকাৰ গোটেইখিনি চিৰিয়েলৰ ইয়াতে শ্বুটিং হয় দীপজ্যোতি ডেকা ভাঙা টিভিৰ তো আপোনালোকক দেখাই আছোঁ মই ইহঁতে শ্বুটিং কৰি আছে মই শ্বুটিঙৰ ঠাইত যাম আপোনালোকক দেখাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো চাওক ইয়াতে খিতেইকাৰ শ্বুটিংখিনি হয় এইটো ঘৰতে কৰা হয় গোটেইখিনি আপোনালোকে দেখা পায়ে থাকে ভিডিঅ'ত ভালে আছে ভিডিঅ'ত দেখিছোঁ আপোনাক ভিডিঅ'ত দেখিছে নেকি এইটো খিতেইকাৰ লোকেশ্যন অৰ্থাৎ ৱেল্ডাৰ এইটো ঘৰ হয় গোটেইখিনি চেনেলৰ মেইন মানুহ হয় ইয়াতে গোটেইখিনি খিতেইকাৰ শ্বুটিং ইয়াতে হয় গোটেইখিনি আপোনালোকে চাই আছে গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক মই আপোনালোকক দেখাই আছোঁ ক'ত কেনেকৈ কি কৰে শ্বুটিং কেনেকৈ হয় মই গোটেইখিনি দেখাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এইটো বুন্দিয়া বাইদেউ আৰু এটা বেলেগ শ্বুটিং লোকেশ্যনত আহিছোঁ এইটো চাওক আপোনালোকে ভিডিঅ'ত দেখা পায়েই থাকে এইটো এটা ঘৰ ইয়াতেও শ্বুটিং কৰে মই আৰু দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ শ্বুটিং ক'ত কেনেকৈ কি হয় গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে দেখা পাব ইয়াতে শ্বুটিং চলি আছে মই আপোনালোকক দেখাই আছোঁ মাল্লবাই গাড়ীয়ে অ ৰাহুছা হে কি হৈছে ক'ত মোৰ খা যায় পানী দি আছে ফিল্টাৰ পানী লাগে তো মাল্ল বলে কোমা খুন দেই হা হে নি কোন ভিডিও দেখুন না মাল্লবাই গাড়ী গুড়া উৎপন্ন ছাগলী দিবা না হৈছে আই ক'ত বসি এই দেলগৰি ৰাস্তাটো আই হায়া চাওই তিনটা আছিল মোৰ বুকুৰ মাজা লৈ কাটি নিলা এই ভাইয়া তহঁতে দেখোন ভাল মানুহ পগলা কৰবি আমাৰ ঘৰৰ মানুহ মৰিলে ইনকে নাকান্দো তাকো বুঢ়া ছাগলী এটা মচি ইনকে এটা বাবা লাগে জুতি পামে মই কি কাৰণে জুতি পাম তই কি কথা কবা আহিছাই একবাৰ আমাৰ ভিডিঅ'টো এটা চৰে মনতে ৰুমৰ পে কণীৰ পে পইচা দিবা লগা হৈছে 10 লাখ টকা তই 20 লাখ টকা দিবা লাগিব ছাগলীটোৰ নামত 20 লাখ টকা দিবা লাগিব কিয় কাৰণে ছাগলীটো চানা দিলে হয় চানা দিলে হয় সেইটো চানা আকৌ কিমান চানা দিলে হয় আকৌ সেইটো চানা কৰোঁতে কিমান চানা হ'ব নিজৰ ঘৰতে কিমান কাজিয়া লাগি আছে ভোট পোৱা নাই এটা মীমাংসা কৰিব আহিছা থামাই ধৰি যাওঁ ঘৰত বুলি পেলাই টানি এটা শিখৰ নাপায় 20 টকাত ঐ বিনু ইয়া কাটো মই কি মানুহে তহঁতে টকা দিওঁ জানা কি কৰিব নহয় কি নকলি পুৰা মোচন যা নাই ন ককা বৰ বেয়াকে মুচিয়ে না মই অলপ ভালকা আছিলো
ৰচুৰে ভাই তই পাকা তুমি মই বাছা ভাই এইটো কেছত মই কিমান টকা পালো গম পাইছা না নাই আজি দিমা মছলা মই ঘৰৰ গামুৰা চলা পাইছা আচ্ছা ওকে কাট এই নবদে বাহ খালি দিয়া অধিকাৰ আছে নেকি হে তই নেতা তই এখন ফাৰ্ম হে কৰি পেলাই যে এ বিনি পুলিচ মাতে পুলিচ আৰ্মি মাত তথাপি মই গেন্টা নকৰো গাড়ী কাগজটো নাইতো সেইটো আকৌ ভেজাল হ'ব তোৰ সেইটো তাৰমানে চিন্তা কৰিব লাগিব তই মদ ভাং বিড়ি চিগাৰেট একো নাখায় মদ ভাং বিড়ি চিগাৰেট নকৰে কাইজা বেচালত নাযায় আমি আছো খিতেইকাই শ্বুটিং লোকেশ্যনত এয়া আপোনালোকে হয়তো চিনিয়ে পায় সকলোৱে ভেবেলা সকলোৰে মৰমৰ দাদা কিবা এটা কৈ দিয়ক আপুনি সকলোকে নমস্কাৰ জনাইছোঁ ভাল লাগিছে ভাইটি আহিছে আমাৰ ইয়াতে শ্বুটিং চাবলৈ সঁচাকৈ ভাল লাগিছে ভাইটিৰ চেনেল আছে জেএছ এডিটিং এণ্ড ব্লগ চেনেল সুন্দৰ চেনেল হয় সুন্দৰ সুন্দৰ ভিডিঅ' দি থাকে গতিকে এওঁৰ চেনেলটোক আপোনালোকে আদৰি ল'ব ভিডিঅ'বিলাক সকলোৱে গ্ৰহণ কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব যাতে এই চেনেলটো বহুত দূৰ আগুৱাই যাব পাৰে তাকে কামনা কৰিছোঁ ভাঙা টিভিৰ তৰফৰ পৰা ধন্যবাদ ককা ছাগলটো দি চাবালিকে বিয়া লগা হৈছে উফৰাম তই চাই লৈছো তই ঘৰত যা কোনো চলিগিলাক এইবিলাক কথা ক'ব আহিছে যা যা ঘৰত যা এতিয়া নাযাওঁ মই কি এতিয়া নাযাওঁ হে মিটিং শেষ হৈছে চাহ খাইহে যাম মই চাহ খাই যা কা চলি আলে এইটো খাই মুৰ্গী পলাব আহিছা আমাৰ হাততে মাল দিলিহে যাব পাৰি মাল মানে মোৰ লগত এটা ফুটা কৰি নাই 20 লাখ টকা কৰি পেলাই থাকো গলটো খোৱা কৰি দিয়া কৃষ্ণ বুঢ়িয়াই দাই দুখ নধৰবিয়া এই অভজনৰ গাড়ী আগত পৰি মৰিবা লগা আছিলি মৰলি এতিয়া জীয়াই থাকোঁতে মই শাস্তি গাইছোঁ আই মৰলি ভালে হ'লে মই এতিয়া যাই থাকোঁতে হাত মাৰি যাতে সদগতি কামনা কৰে কালি তই আহোঁতে মিঠাতেল 100 খলা হুতে আৰু ধুবৰকে লৈ আহিবি 100 কি এক্টিং লৈ আহিমে নৰি তাক এখনত লৈ আহিবি হ'ব দে বহুত ইজি নহয় আমাৰ মাজত আছে আপোনালোক সকলোৱে চিনি পায় বুন্দিয়া পৰিচিত তোমাৰ অৰিজিনেল নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা ৰাখা নেক্সট কি চিৰিয়েল আহি আছে তোমালোকৰ নেক্সট মানে এতিয়া মই তেনেকৈ গম নাপাওঁ বাৰু জুৱেল দাইহে গম পাব আমি অভিনয় কৰোঁ জুৱেল দাই এইটো কৰ সেইটো কৰ বুলি ক'লে আমি সেইখিনি অভিনয় কৰি দিওঁ আৰু ভিডিঅ' কৰি কেনেকুৱা লাগে ভিডিঅ' কৰি খুবেই ভাল লাগে ধুনীয়াকৈ দাদাই এটা চেনেল খুলিছে জেএছ এডিটিং এণ্ড ব্লগ আৰু আপোনালোক সকলোৱে চাব মৰম দিব আশীৰ্বাদ দিব আৰু আমাক যেনেকৈ আগুৱাই যোৱা সহায় কৰিছে আৰু তেওঁকো যাতে ধুনীয়াকৈ সহায় কৰে আগুৱাই যাওক সেইটোৱে আৰু সেইটো আপোনালোকে দেখা পাই আছে বুন্দিয়াবাৰ ঘৰ হয় হৈ আছে আৰু এইবিলাক একো নাই এইটোৱে ঘৰ আপোনালোকে হয়তো বহুতে দেখা নাই ইয়াতে শ্বুটিং হৈ আছে কেইটামান ইয়াতে কি শ্বুটিং হৈছে কৈ দিয়াচোন মানে কি আৰু শনিকাই ঘৰখন হৈছিল তাৰপিছত ইফালে বুৰ্বক তিৰুতা যি বুলি পূজাৰ লগত তাতে হৈছিল তাৰপিছত ইফালে দীপজ্যোতি দাদা বুৰ্বক তেনেকৈ হৈছিল আৰু ঘৰত কোন কোন আছে তোমাৰ মা দেউতা আৰু মই ঠিক আছে আপোনালোকে দেখা পালে এইখনে বহুতে হয়তো দেখা নাছিলে ভুজিয়াবাৰ ঘৰ হয় এইখন বুন্দিয়াবাৰ ঘৰ হয় আমাৰ মাজত আছে আপোনালোক সকলোৱে পৰিচিত খিতেইকাই অৰ্থাৎ চিপিৰা আপোনালোক সকলোৱে চিনি পায় আজি ধুনীয়াকৈ ভাইটিহাত আহিছে আমাৰ শ্বুটিঙৰ জেগাত লাগি আৰু ধুনীয়াকৈ দেখাব আমাৰ শ্বুটিং ক'ত কিনকৈ হৈ থাকে আৰু মোৰ মাইক্ৰফোনটো তাত আছে মোৰ তাত নাই আকৌ হ'ব আপুনি জেএছ এডিটিং এণ্ড ব্লগ খুব সুন্দৰ চেনেল নতুন নতুন প্ৰতিভাবিলাক আৰু জেগাবিলাক দেখাই থাকোঁ আৰু আপোনালোকে এই চেনেলটো সকলোৱে আদৰি ল'বি আৰু কম দিনত 1 লাখটো হৈছে আৰু কম দিনত যাতে মিলিয়ন ছাবস্ক্ৰাইবাৰ হয় আৰু যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিবি কমেণ্ট কৰি জনাবি ভাল হৈছে নে বেয়া হৈছে আৰু আমাৰ এতিয়া শ্বুটিঙৰ বঢ়িয়া জেগাবিলাক নেক্সট কি চিৰিয়েল আহি আছে আমাৰ নেক্সট খিতেইকাই চিপিৰা এইবিলাক আহি থাকিব মাজে মাজে ৰাইজে যি চাই ভাল পায় ঠিক আছে হ'ব আৰু ভাল লাগিল যদি ভাল পাইছা শ্বেয়াৰ কৰি দিবি ভিডিঅ'টো আৰু নেক্সট এটা ভালকৈ ভিডিঅ' সি আহিব সি বৰ্তমান কৰ্মসূত্ৰে বহুত দূৰত থাকে কিন্তু তাত নোযোৱাৰ আগতে আমাৰ ঘৰত আহি ধুনীয়াকৈ ভিডিঅ'টো কৰিব আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়াকৈ আৰু শ্বেয়াৰ কৰিব ধন্যবাদ মাজত আছে দীপজ্যোতি ডেকা ভাঙা টিভিৰ মেইন মানুহ
নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী জুৱেল ডেকা। ভাঙা টিভিত কাম কৰি আছোঁ। এহঁত আহিলে যি আমাৰ শ্বুটিং দেখাবলৈ অলপমান এনেকৈ ক'বও দিলে, গতিকে ক'লোঁ ৰাইজৰ আগত। ইমান যে চিৰিয়েলবিলাক কৰি থকা আইডিয়াবিলাক ক'ৰ পৰা আহে আপোনাৰ? আইডিয়াবিলাক মানে কেনেকৈ আৰু বিভিন্ন আৰু আজিকালি শ্ব'জবিলাক বিভিন্ন। কেতিয়াবা ভিডিঅ' চাই থাকোঁতে কিবা এটা পটকৈ কণ্টেণ্টটো আহি যায়, অলপ বেলেগকৈ বনাই দিওঁ সেইটো। আৰু কেতিয়াবা নৰ্মেল লাইফত বিশেষকৈ চিপিয়া ধৰ কিছুমান মানুহ আমাৰ গাঁৱতে থাকেতো, চিপিয়া মানুহ ধৰ সেনেকুৱা টপিকৰ ওপৰত চিপিয়া বনাইছিলোঁ। আৰু আপোনাৰ খেতিকাইখন আপোনাৰ ধৰ দুজন তিৰি থাকিলে মানে কেনেকুৱা হয় এনেকুৱা এটা বনাইছিলোঁ। এনেকৈ আৰু ৰাইজে আদৰি লৈছে। নেক্সট আৰু চিৰিয়েল চাব পাবনে অসমবাসী? পাব। এতিয়া বনাই আছোঁ। এতিয়া আজি এখন বনাইছোঁ আপোনাৰ মানে ছাগলী এক্সিডেণ্টৰ ওপৰত এখন বনাইছোঁ। আজি দেখাই পাব, আপোনালোকৰ শ্বুটিঙত দেখাই পাইছে চাগে। গতিকে সেনেকৈ আগবাঢ়ি আছোঁ আৰু ৰাইজৰ মাজত। কিমান কি কৰিব পাৰিছোঁ নাজানো। ৰাইজে অকণমান ভাল কমেণ্ট কৰিলে ভাল লাগে। নেক্সট আৰু কিবা চেনেল খোলাৰ কথা ভাবিছে নেকি? এটা চেনেল খুলিম চাগে, অলপ ভাল চেনেল এটা, হিন্দী চেনেল এটা খুলিম। হিন্দী? কি নাম দিব বুলি ভাবিছে? এতিয়া নামটো এতিয়ালৈ ভবা নাই। কেনেকুৱা চেনেল হ'ব? কেটেগৰী কমেডি ভিডিঅ' হ'ব। কমেডি ভিডিঅ' চেনেল এটা হয়তো খুলিব পাৰোঁ, হয়তো নুখুলিব পাৰোঁ। মানে অলপ নোমোজাত আছোঁ মানে। বহুতে খুলিছেতো হিন্দী চেনেল, সেইকাৰণে হয়তো আমি আৰু। ঠিক আছে, লগ পাই ভাল লাগিল। হয়, লগ পাম বুলি আশা কৰিলোঁ। হয়।